নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভালেই। মোৰ চেনেল হিয়া ব্লগছলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আহিছোঁ আৰু মোৰ লগত আছে আমাৰ জেঠাই। নমস্কাৰ, মোৰ নাম শ্ৰী বিমলা শইকীয়া। আজি মোৰ ভতিজাৰ সৈতে হিয়াৰ সৈতে কেইটামান কুইজ আমি দুইজনীয়ে মানে এটা চেলেঞ্জ কৰিম বুলি ভাবিছোঁ। চেলেঞ্জটো হৈছে মানে এনেকুৱা ধৰণৰ যে মোক জেঠাই কুৱেশ্যন সুধিব, কিছুমান মানে সাঁথৰ সুধিব। যদি মই সাঁথৰখিনি মানে উত্তৰ জানো আপোনালোকৰ লগত ক'বলৈ চেষ্টা কৰিম, আৰু যদি মই নাজানো তেতিয়া মানে আপোনালোকে কমেণ্ট বক্সত কৰি যদি জনাব পাৰে জনাব, যদি নাজানে তেতিয়া নেক্সট মানে ভিডিঅ'ৰ যোগেদি আপোনাৰ জেঠাইৰ যোগেদি মানে আপোনালোকক আমি ভিডিঅ' মানে ক'ম আৰু যে উত্তৰখিনি। মই এতিয়া আৰম্ভ কৰিছোঁ। কোৱাচোন, কি পুনিত সন্মান পায়? কি পুনিত সন্মান পায়? কি হ'ব বাৰু? যদি নাজানা কোৱা, জানা যদি কোৱা, নাজানা যদি মইতো তোমালোকে উত্তৰ দিবা। মইতো এইটো নাজানোৱে বাৰু, আপোনালোকে জানে নেকি ক'বচোন বাৰু। যদি জানে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু যিসকলে নাজানে মোক সেইটোও জনাব। তেতিয়া আমি বাৰু নেক্সট ভিডিঅ'ত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। দুই নম্বৰটো হ'ল, কি তাৰে একো বস্তু কাটিব নোৱাৰে? বা আচৰিত আচৰিত সুধি আছে দেখোন ন। এইখিনি কি হ'ব? তেওঁ চব বস্তুটো কাটেই, কিন্তু এনেকুৱা এখন দাৰ আছে যিখন দাৰে একো বস্তু কাটিব নোৱাৰে। আমাৰ কেমেৰামেনে জানে নেকি বাৰু? কেমেৰামেনে মই জানিব ক'ব পাৰিম। তো তোমাকে সুধিছা, তুমি কোৱা। এইটো চেলেঞ্জটো যিহেতু আমাৰ দুজনীৰ মাজত হৈ আছে ন, গতিকে তুমি ক'ব লাগিব। যদি মোক নোৱাৰা তেতিয়াহ'লে যদি অডিয়েঞ্চ বুলি ভাবি মোক কোৱা, মই ক'ব পাৰিম। নাই মই কৈ দিছোঁ, উত্তৰটো মই কৈ দিছোঁ। কেমেৰামেনে উত্তৰটো হৈছে কেলেণ্ডাৰ। এটা বাৰু এইফালৰ পৰা হৈ গ'ল বাৰু। এইটো আপোনালোকে গম পালে, যিসকলে জানেতো জানেই, নজনাসকলেও আপোনালোকে জানিলে। আৰু নেক্সট সোধাচোন। নেক্সট হ'ল, মোক এটা কৈছিলা কালি সুধিম কৈছিলা, এটা উত্তৰটো আছিলে, এটা হ'ল, এটা পুখুৰীত 200 মই মাছ দিছিলোঁ, তাৰে এটা খালত, আৰু সেই পুখুৰীটোত কেইটা মাছ থাকিব? জানা যদি কোৱা। মই কৈ দিছোঁ, প্ৰশ্নটো আকৌ এবাৰ কৈ দিছোঁ যে এটা পুখুৰীত 200টা মাছ আছিল, তাৰে এটা খালত কিমানটা মাছ থাকিব সেই পুখুৰীটোত? 199টা। ৰাইট, উত্তৰটো হৈছে ৰাইট। ৰাইজে বেলেগ নুবুজিবগৈ, খালত বুলি কৈছে মানে খোৱাটো বুজাইছে আপোনালোকে। সেইটোৱে এটা উত্তৰটোতো দিয়ে দিলোঁ আৰু মইতো পাৰিছোঁ এইটো। পুৰস্কাৰ দিব এতিয়া লাগিব কিবা এটা। পুৰস্কাৰটো দিব লাগিব, পুৰস্কাৰটো হ'ব বাৰু, কিন্তু এতিয়া আৰু বছৰেকত বছৰে বছৰে ফুলে, কিন্তু বছৰেকত এবাৰ ফুলে। সেই ফুলপাহৰ নাম কোৱাচোন, কি ফুল? জানা যদি কোৱা। বছৰেকত এটা মাহত এবাৰে ফুলে। উত্তৰটো কোৱা। উত্তৰটো কোৱা। 1 ছেকেণ্ড, উত্তৰটো ক'ব পাৰিলে কি দিব সেইটো কৈ লোৱা। উত্তৰটো দিব পাৰিলে কিবা এটা সৰু সুৰা প্ৰাইজ থাকিব, আৰু এটা কলম থাকিব, এপাহ ধুনীয়া গোলাপ থাকিব, সেয়াই আৰু। তুমি যদি ক'ব পাৰা মোৰ ফালৰ পৰা তোমাক এটা চকলেট দিম দেই। বা মোৰ ফালে অফাৰ পুৰা আহিছে, এতিয়া মই ক'ব পৰাটোহে কথা। কোৱা কোৱা, নোৱাৰিলে পাছ কৰিবা, তুমি ফেইল হ'বা। নোৱাৰিলে কৈ দিয়া, আৰু সেইখিনি হেৰিয়ালে বন্ধু বান্ধৱীসকললৈ এইটো মই বন্ধু বান্ধৱীসকলকে দিছোঁ। এইটো আপোনালোকে কমেণ্ট কৰি জনাব যদি পাৰে, আৰু যদি নোৱাৰে তথাপিও কমেণ্ট কৰিব। আমি নেক্সট ভিডিঅ'ত বাৰু উত্তৰখিনি আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু এটা হ'ল, কি ফুল কাটিলে তেজ ওলায়? সেইটো সোনকালে ক'বচোন বাৰু দেই। কি ফুল কাটিলে তেজ ওলায়? কি ফুল কাটিলে তেজ ওলায়? মইতো নাজানো এইটো, মই সাঁথৰত একেবাৰে মিছা। আপোনালোকে জনাব দেই, গোটেইকেইটা মানে সাঁথৰ যোনে যিকেইটা পাৰে উত্তৰটো দিব, আৰু নোৱাৰাকেইটাও আপোনালোকে কমেণ্ট কৰি জনাব। আমি আকৌ নেক্সট এটা ভিডিঅ' উত্তৰখিনি জেঠাই গোটেইখিনি দি দিব বাৰু আপোনালোকৰ মাজত। আৰু আছে আজি 4টা সুধিলোঁ না, 4টাতে হ'ব, আৰু এইকেইটা উত্তৰটো পালে এতিয়া 1 ছেকেণ্ড, তোমাৰ এতিয়া জেঠাই সোধাখিনি গ'ল। জেঠাই সোধা তুমি তাৰে এটা নে দুটাহে পাৰিলা, অকল এটা উত্তৰ দিছে। এতিয়া নেক্সট তোমাৰ পাল, এতিয়া জেঠাই সোধা তোমাৰ পাল। যিকোনো কুৱেশ্যন সুধিব লাগে, সাঁথৰ সোধা, কুইজ সোধা, যিকোনো সুধিব লাগে। মই এটা সাঁথৰ সুধিছোঁ দেই তোমাক, পুৰা ইণ্টাৰেষ্টিং কিন্তু এইটো। মানে ধৰা এটা ছাগলী দেই, মৰুভূমিলৈ গৈ আছে ছাগলীটো, মানে মৰুভূমিত চৰি আছে।
মৰুভূমিতো তোমাৰ একোৱে নাই খাবলৈ, গছ গছনি বা ঘাঁহ বনটো একোৱে নাই। তেনেকুৱাত মানে ছাগলীটো মানে 3 দিন থাকিলে তাতে মৰুভূমিতে, সেই ছাগলীটোতো 3 দিন থাকিলেতো সি খাই জীয়াই থাকিব লাগিব। না পানী আছে তাত, না ঘাঁহ আছে, না গছ আছে, একোৱে নাই। তেন্তে সেই ছাগলীটোৱে 3 দিন কি খাই পেলাই তাত মৰুভূমিত জীয়াই থাকিব? মই নোৱাৰিম। উত্তৰটো মই ক'ব উত্তৰটো তোমালোকে পাৰিলে দিবা। যদি উত্তৰটো নোৱাৰা তেনেহ'লে আমাৰ ৰাইজে দিব আৰু উত্তৰটো, বন্ধুসকলে জনাব যদি পাৰে। উত্তৰটো মই জানো, কেমেৰামেনে। কেমেৰামেন পাছ কৰিব নালাগে, কেমেৰামেন অকণমান চাইলেণ্ট। আমি ৰাইজক সুধিছোঁ, এইটো অকণমান কনফিউজত ৰাখিছোঁ। যদি বন্ধু বান্ধৱীসকলে পাৰে তেন্তে উত্তৰটো জনাব, আৰু যদি নোৱাৰে তেনেহ'লে বাৰু আমি আপোনালোকক জনাবলৈ নিশ্চয় চেষ্টা কৰিম। আৰু এটা সোধা। আৰু মই তেনেকৈ সাঁতোৰটো ইমান নাজানোৱে। এটা মোৰ ফালৰ পৰা সুধিছোঁ, কেমেৰামেনৰ ফালৰ পৰা এটা প্ৰশ্ন সুধিছোঁ যে মই তোমাক এটা প্ৰশ্ন সুধিছোঁ, উত্তৰটো কি? মই প্ৰশ্নটো সুধিছোঁ, উত্তৰটো কি ক'ব লাগে তুমি? প্ৰশ্নটো সুধিলোঁ, উত্তৰটো কি মানে? মই নোৱাৰিম। মই পাৰিম এইটো বাৰু, উত্তৰটো যদি তুমি জানা তুমি কোৱা। ময়ে জনাই দিম। যোৱা কোৱা। আপুনি সোধা প্ৰশ্নটোৰ উত্তৰটো হৈছে উত্তৰটো এটা দিশ। ৰাইট। ঠিকে আছে, হ'ব তেনেহ'লে আজিৰ ভিডিঅ'টো আমি বেছি বহল নকৰোঁ আৰু আপোনালোকে জনাখিনি ক'ব মানে কমেণ্ট কৰি, আৰু নজনাখিনিও কমেণ্ট কৰি জনাব। যদি উত্তৰখিনি আপোনালোকে জানিব বিচাৰে তেনেহ'লে আমাক জনাব। আমি নেক্সট ভিডিঅ' এটা আপোনালোকক গোটেইখিনি কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম।